खुलुमबाय दिनै 18 मार्च 2024 समबार गलाघाट जिल्लानि सिङाव थानाय देरगावआव सासे पुलिस अफिसारा गावसानि न'आव लाखिनाय खामानि मावनो थाखाय लाखिनाय 15 बोसोर बैसोनि हिनजावसा गथ'खौ आथोन गाग्लोब नाजादोंमोन। बिनि सिगांबो पुलिस अफिसारा किरण नाथआ बे हिनजावसाखौ गाज्रि रोखोमै गाज्रि नोजोरजों नायबाय थायोमोन। उनाव हिनजावसाया बिसानि न'निफ्राय खारखोमा लांनानै गासैबो जाथायखौ नखराव फोरमायनायनि उनाव नखरनि मानसिफ्रा पुलिसनो केस होनो नागिरनायाव डीएसपी किरण नाथनि बिसिया बादा होदोंमोन, नाथाय बिसिया बादा होनायखौ मानियाखै आरो डीएसपीनि सायाव देरगाव पुलिस बादायाव एफआईआरखौ होनाय जाबाय आरो हिनजावसानि नखरनि मानसिफोरा किरण नाथ डीएसपीनि सायाव गोख्रों एक्शन लानो थाखाय खावलायनाय जादों। गुवाहाटी नोगोरमानि सिङाव थानाय पल्टन बाजारनि मोनसे लजनि रुम सिङाव सासे सेंग्राखौ थैना थानायाव बोखांदों। थैनाय सेंग्रानि मुङा जाबाय सौरभ दास, काछारनि थागिबि आरो सौरभ दासआ थांनाय 19 फेब्रुआरिनिफ्राय पल्टन बाजाराव बबी मुंनि लजआव रुम लाना दंमोन। नाथाय सौरभआ माबोरै थैखो बिनि गुबै जाहोनखौ दासिमाव रोखा खालामथ'नाय जायाखै। बड'लेण्ड इउनिभार्सिटियाव जालांनाय जाथाय मुस्लिम हारिखौ लासिंसिं खालामदों होननानै बुंनायनि सायाव आमसुनि सायाव बड'लेण्ड मुलुगसोलोंसालिनि जिअ'ग्राफि बिफाननि फरायसाफोरा खेंफोरथि होदों। जुवा जी 16 तारिखे আমাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যি নেকি সাংস্কৃতিক শোভাযাত্ৰা সেয়া উলিওৱা হৈছিলে। তাৰ পৰা আমাৰ যি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ 17টা বিভাগ আছে, 17টা ডিপাৰ্টমেণ্টৰ প্ৰতিটো দল হিচাপে অংশগ্ৰহণ কৰিছিলে আৰু এই দল হিচাপে অংশগ্ৰহণ কৰাত আমাৰ ভূগোল বিজ্ঞান বিভাগ অৰ্থাৎ জিঅ'গ্ৰাফিয়ে ইয়াতেও ভাগ লৈছিলে। মূলতঃ আমাৰ থিমটো আছিলে উই এণ্ড আৱাৰ ছ'চাইটি, আমি আৰু আমাৰ সমাজ। ইয়াতে যি হৈ থকা কাৰেণ্ট এফেয়াৰ্ছসমূহ আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ। আমাৰ মূল উদ্দেশ্যটো আছিলে যে এই যোৱা কিছুদিন ধৰি যি নেকি চেল্ফ হেল্প গ্ৰুপক 10,000 টকা দিব বুলি পিনে যি এটা খবৰ ওলাইছিলে, তাৰপিছত যেনেকুৱা গাঁৱত এনেকুৱা এটা প্ৰচাৰ হোৱাৰ পিছৰ পৰা যেনেকৈ মহিলাসকলে ব্যস্ত হৈ পৰিছিল সেইটো আমি উপস্থাপন কৰিছিলোঁ আৰু লিডাৰৰ অৰ্থাৎ নেতাৰ চৰিত্ৰ উপস্থাপন কৰিছিলোঁ, লগতে মিডিয়াৰ চৰিত্ৰ উপস্থাপন কৰিছিলোঁ আৰু যি নেকি ৰিচেণ্টলি সুদখোৰ অৰ্থাৎ যি নেকি টকা ইণ্টাৰেষ্টত দি পিনে ধৰা খোৱা সেইটোকো আমি উপস্থাপন কৰিছিলোঁ। এতিয়া সেই যি উপস্থাপন কৰিছিলোঁ সেইটোৱে লৈ বিতৰ্ক সৃষ্টি হৈছে আৰু সেই উপস্থাপনটো আৰু ইয়াতে এটা ভুল ব্যাখ্যা হৈছে যে হিষ্ট্ৰী ডিপাৰ্টমেণ্ট বুলি পেলাই, কিন্তু আমি জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টৰ পৰাহে কৰিছিলোঁ আৰু আমাৰ নেকি যিটো কেৰেক্টাৰক লৈ পিনে যে বিতৰ্ক হৈছে সেই কেৰেক্টাৰৰ পিছতেই হিষ্ট্ৰী ডিপাৰ্টমেণ্টটো আছিলে, কিন্তু তেওঁলোকৰ বেনাৰটো দেখি আছে। এতিয়া সেইটোকে লৈ মিছকনচেপশ্যন হৈছে কি যে হিষ্ট্ৰী ডিপাৰ্টমেণ্টে কৰি আছে, নহয় কথাটো আমি একচুৱেলি জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টে কৰিছে আৰু জাষ্ট মানে শ্বৰ্ট ক্লিপ কৰি পিনে মানে ভিডিঅ'টো কৰা হৈছে, জাষ্ট 30 ছেকেণ্ড বা 15 ছেকেণ্ড এনেকুৱা হ'ব ভিডিঅ'টো। তাকে দেখি পিনে মানে এটা মিছকনচেপশ্যন ৰং মেছেজ গৈছে। পিছত যিহেতু তেওঁলোকে বড়ো ৱেৰৰ ওপৰত কনচেপ্ট লৈছিলে, সেই কনচেপ্টৰ ওপৰত তেওঁলোকে তাতে বড়ো জাতিৰ ওপৰত শ্লোগান দিছিলে তেওঁলোকে, যে সেইটোকে ভাবিছে যে আমাৰ ধৰ্মটোক নিচ দেখাই পিনে বড়ো মানে এটা ওপৰৰ লেভেলত বা দেখুৱাব হৈছে, এনেকুৱা এটা কণ্ট্ৰভাৰ্চি হৈছিলে। চ' কথাটো তেনেকুৱা নহয়, একমাত্ৰ আমি জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টৰ পৰা এই বৰ্তমানৰ চলি থকা যি নেকি কাৰেণ্ট এফেয়াৰ্ছ এইটোহে আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ। আৰু মই এইটোকে ক'ব বিচাৰোঁ, যি নেকি বিতৰ্ক হৈছে, যি নেকি এই ঘটনাটো হৈছে, এই লৈ আমি যদি এই কেৰেক্টাৰটো দেখুৱাৰ কাৰণে মই সম্পূৰ্ণ ডিপাৰ্টমেণ্টৰ হৈ মই ডিপাৰ্টমেণ্টৰ চিয়াৰ হিচাপে মই ডিপাৰ্টমেণ্ট হিচাপে মই নিস্বাৰ্থভাৱে বা আমি অজানিতে কৰা ভুলৰ বাবে মই যদি সকলো ব্যক্তিৰে যদি অন্তৰত আঘাত সানিছোঁ, মই নহয় আমাৰ ডিপাৰ্টমেণ্টে যদি আঘাত সানিছে, তাৰ কাৰণে আমি ডিপাৰ্টমেণ্টৰ সকলো সদস্যই আমি ইয়াৰ ওপৰত ক্ষমাপ্ৰাৰ্থী আৰু আমি নিস্বাৰ্থভাৱে ক্ষমা বিচাৰিছোঁ। আমি অজানিতে কৰা ভুলৰ বাবে আমাৰ তেনেকুৱা কোনো ইণ্টেনশ্যন নাছিলে, আমি তেনেকুৱা কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ আৰু এনেকুৱা পৰিস্থিতি হ'ব বুলি ভবা নাছিলোঁ। আমি তেনেকুৱা ভুল কৰিব কোনো দিনত নিবিচাৰোঁ, কিন্তু অজানিতে হোৱা ভুলৰ বাবে আমি সকলোৱে ডিপাৰ্টমেণ্ট অৰ্থাৎ জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্ট হৈ পিনে বড়োলেণ্ড ইউনিভাৰ্চিটি জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্ট হিচাপে আমি যদি অজানিতে কৰা ভুলৰ বাবে আমি নিস্বাৰ্থভাৱে ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। আমি বুজাব বিচাৰিছিলোঁ মানে যিটো নেকি কাৰেণ্ট এফেয়াৰ্ছ হৈ আছিলে এইটো আমি জাষ্ট উপস্থাপন কৰিব বিচাৰিছিলোঁ। ইয়াতে আমি কাকো হাৰ্ট বা কাৰোবাৰ অন্তৰত আঘাত দিয়া বা কোনোবা ধৰ্মীয় বা জাতীয় বা ভাষা ধৰ্মক আমি সেনেকুৱা কৰাৰ আমাৰ মানে কোনো মানে ইচ্ছা নাছিলে বা আমি কোনো তেনেকুৱা কৰিব বিচৰা নাছিলোঁ। কিন্তু এতিয়া যিহেতু
এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে তাৰ বাবে অজানিত কৰা ভুলৰ বাবে আমি এইটো ক্ষমা প্ৰাৰ্থী আৰু আমাৰ মেছেজটো এইটোৱে আছিলে যে সমাজত যি হৈ থকা যিখিনি নেকি ঘটনা প্ৰবহ এইখিনি नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जय बर' हारिनि